Welcome back to my second channel, STC Hanif Tech channel. আপুনি ভিডিও এটাৰ ভিউজ বঢ়াবলৈ এই ভিডিওৰ এটা থাম্বনেল লাগিব। এই থাম্বনেলটো কেনেকৈ সেভ কৰিব? আপুনি ফাৰ্ষ্টত মই এটা ভিডিও লৈছো, এইটো কেনেকৈ থাম্বনেল সেভ কৰিম আপোনালোকক চাই যাওক। মই আগতে ইউটিউব ষ্টুডিও ডাউনলোড কৰিব লাগিব। এইটো ইউটিউব ষ্টুডিওত গৈ কেনে ভিডিও এটা থাম্বনেল কেনেকৈ লগাব সেই বিষয়ে মই এটা ভিডিও লৈছো। ইয়াৰ পৰা এইটোত ক্লিক কৰিলো। এই কাৰ্সনে দেখাই আছো, এইটোত ভিডিওটো থাম্বনেল লগাম। এই ভিডিওটোত মই ক্লিক কৰিছো আৰু কলমৰ নিচিনা দেখা যায় আৰু এটা ইয়াত মাৰি কেনে কাস্টম থাম্বনেল বুলি লিখা আছে, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মই এটা থাম্বনেল অলৰেডি সেভ কৰিছো। এই থাম্বনেলটো মই এই ভিডিওটোত লগাম। এতিয়া আপুনি পাব্লিক বুলি দিব, সেট ভিজিবিলিটি বুলি পাব্লিক দিব আৰু এড ডেসক্ৰিপশন, মানে আপুনি ভিডিওটো কিহৰ ওপৰত বনাইছে। মই এটা ইংলিছ কোৱেশ্চন পেপাৰৰ ওপৰত ভিডিওটো বনাইছো, এইটো মই লিখি আছো ইংলিছ কোৱেশ্চন পেপাৰ। এতিয়া ডেসক্ৰিপশন হৈ গ'ল। এতিয়া মই ভিডিওটো সেভ কৰি দিম। এই কৰ্নাৰত সেভ আছে, সেভ। এতিয়া ভিডিওটোত থাম্বনেলটো সেভ হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাম মই যেটো ভিডিও লৈছিলো সেই ভিডিওটোত থাম্বনেল অলৰেডি সেভ হৈছে। চাওক, অলৰেডি থাম্বনেল সেভ হৈছে। এতিয়া মই আপোনালোকক ইউটিউবৰ পৰা দেখাবলৈ চেষ্টা কৰিম। ইউটিউবত যাই আছো মই। ইউটিউবত গৈ এতিয়া মই যেটো ভিডিও লৈছিলো সেই ভিডিওটো আপোনালোকে চাওক থাম্বনেল সেভ হৈছে নে নাই। এতিয়া মই এই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম। এই ভিডিওটো এতিয়া চাওক, এই অলৰেডি থাম্বনেল সেভ হৈ গৈছে। মই কাৰ্সনে দেখাই আছো, এইটো অলৰেডি। মোৰ ভিডিওটো যদি ভাল লাগে তেনেহলে অৱশ্যই এটা সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনত প্ৰেছ কৰি ৰাখিব, যাতে সকলোৰে আগত নতুন নতুন ভিডিওবোৰ আপুনি পায় আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।